গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে ৰাতিপুৱা 10:30 আৰু আজি হৈছে 16 তাৰিখ। আজি মোৰ চিজাৰিঙৰ ডেট আছিলে, চ' অকণমান ভিডিঅ' ক্লিপ কেইটামান কৰিম বুলি মই বনাই থৈ দিলোঁ। খুব ভয় লাগি আছে, নাৰ্ভাছ হৈ আছোঁ, বাট বনাই থৈছোঁ আৰু যেনেকৈ পাৰোঁ। আৰু আহিছে মা, ধুনু, হাজবেণ্ড, এনেকৈ ভাইটি, দেউতা আৰু ইফালৰ পৰা মাহঁতো আহি আছে, শাহু মাহঁত। এতিয়া ৰেডি হৈ থাকিব দিছে, মোক একো খাবলৈ মানা কৰিছে, চ' ORS এটাকে খাইছোঁ। আৰু ফ্ৰেণ্ডছ, এয়া 16 তাৰিখৰ দিনা মানে ৰাতি বেবী জন্ম পোৱাৰ পিছত এই অৱস্থা। এখেতে ৰখি আছে আৰু বাকী কেইজন শুই আছে, কাৰণ চেঞ্জ কৰি যিহেতু ৰখিব লগা হৈছে। মইতো একো লৰচৰ কৰিবই নোৱাৰোঁ, বেবীটো মোৰ ওচৰতে শুই আছে আৰু মই জাষ্ট নামতহে, মোৰ একো মানে চেঞ্জে নাই। আৰু ইফালে বেবীটো অকণমান এতিয়া ল'ব পৰা হৈছোঁ। এইটো নেক্সট ডে হয়, 17 অক্টোবৰৰ দিনাখন। আৰু অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু আপোনালোকেতো জানেই চিজাৰিং হোৱা মানুহবোৰৰ কিমান কষ্ট। মই এইটো থাকি যাব বুলি মই যেনেকৈ পাৰিছোঁ তেনেকৈ ভিডিঅ' ক্লিপ কেইটামান ৰাখি থৈ দিছোঁ, আৰু সেইটোকে এডিট কৰি মই তেনেকৈ দেখাই দিছোঁ আপোনালোকৰ আগত। আৰু মই মানে স্মৃতি হৈ থাকিব বুলি ৰাখি থৈ দিছোঁ। বিশেষ একো নাই, উল্টা পুল্টা হৈছে, চিজিল হোৱা নাই ইমান ভিডিঅ'টো, বাট এনেকৈ আৰু। চ' আশীৰ্বাদ কৰিব যাতে মোৰ বেবীটো ভালে থাকে, আমাৰ পৰিয়ালটো সুন্দৰকৈ থাকে, সকলোবোৰ যাতে ভালে হৈ যায়, ঘৰলৈ উভতি যাব পাৰোঁ। আৰু এইফালে 3rd ডে মানে 18 অক্টোবৰ দিনাখন মোৰ মাহঁতৰ ফালৰ পৰা মানে আণ্টি, খুৰী, বৰমা এনেকৈ কেইজনীমান মানে মাৰ গেংকৰ ফ্ৰেণ্ডছ আৰু তেওঁলোক আহিছে খবৰ ল'বলৈ। তেওঁলোককো মই অকণমান ভিডিঅ'ৰ জৰিয়তে ৰাখি থৈ দিলোঁ। আৰু এয়া 2nd দিনাখন মোৰ দেউতা আৰু মা ৰাতি খুব মানে নাতিনীয়েকক চাই আছে। চ' মৰম লাগিলে, মানে ভিডিঅ'টো বনাই থৈ দিলোঁ। কিছুমান বস্তু চাই ভাল লাগে, চ' সেইখিনিয়ে আৰু এইফালে ঘৰলৈ অহাৰ 5 দিনৰ দিনাখন যিহেতু বেবীটোক গা ধোৱা হয় ফাৰ্ষ্ট, চ' ফাৰ্ষ্ট গা ধোৱাৰ টাইমত যিটো মানে ভিডিঅ' আৰু মই এইটো আপোনালোকক দেখুৱাই দিছোঁ বা ৰাখি থৈ দিছোঁ ভিডিঅ'ৰ জৰিয়তে। আজি ফাৰ্ষ্ট টাইম গা ধুৱাইছে তাক, আৰু আইতাকে ধুৱাই দিছে। বিশেষ ইমান চাবোন এইবোৰ ইউজ কৰা নাই, তুলসী, গাখীৰ, ফুল, বগা ফুল এনেকৈ এইবোৰ দি কিনে ধুৱাব লাগে, চ' ধুৱাইছে। চ' এতিয়া ধুৱাই কিনে নিয়ম আছে, নিয়মখিনি কৰি ল'ব আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা, আজি যিহেতু 5 দিন, আজি নাভিটো সৰিব লাগে। আমাৰ মানে বাবুটোৰ ভাগ্যখন ভাল বুলি ক'ব লাগিব, নাভিটো ধুনীয়াকৈ আজি সৰি গৈছে আৰু একদম গা ধোৱাৰ আগত সৰি গৈছে। চ' ধুনীয়াকৈ মানে হৈছে আৰু গোটেইখিনি আজিয়ে, চ' ভাল লাগিছে। চ' অকণমান দেখুৱাই দিছোঁ আপোনালোকক।